মাছ ধৰিবলৈ গৈ মাছৰে যদি আপুনি চিকাৰ হৈ যায় কেনেকৈ লাগিব। আজি যোনটো কাহিনী পঠিয়াইছে ন, পঠিয়াইছে অল্পত নামৰ ভাইটি এটাই কৈছে সিহঁতৰ এইটো ঘৰ মানে ঘৰৰ পিছফালে এখন ডাঙৰ পথাৰ আৰু পথাৰৰ মাজত মানে এটা পুখুৰী আছে মানে মানে চবেই বৰশী বায় এটা গাঁৱৰ মানুহ। তাৰপিছত দুপৰীয়া টাইমত সি বৰশীটো লৈ ওলাই গ'লোঁ যে আজি বৰশী বাম বোলে মাছ ধৰিমগৈ বোলে। তাৰপিছত আৰু দুপৰীয়া টাইমত মানে এটামান বাজিছে আৰু তাৰপিছত বৰশী বাই আছে সেই টাইমতে হেনো কিবা গাত কিবা মানে মানুহে থুই পেলাইলে কেনেকুৱা লাগে গাত তেনেকুৱা কিবা এটা পৰিলে। তাৰপিছত সি ভাবিছে তোমাৰ চৰাইটোৱে হাগিলে নে একো গুৰুত্ব দিয়া নাই। তাৰপিছত আকৌ কোনোবাই থুই মাৰি দিয়া লেখীয়াকৈ তাৰ গাত থুই পৰিছে মানে। তাৰপিছত সি মানে চালে মানে পিছফালে কোনো নাই কিন্তু গাত পানী পৰি আছে আকৌ তেনেকৈ থুই লিখীয়া। তাৰপিছত সি একো গুৰুত্ব নিদিলে গ'ল কথা গ'ল ঘৰলৈ গুচি আহিলে। ঘৰলৈ অহাৰ পিছত ৰাতি হেনো মানে 6টামান বজাত কিবা তাৰ যোনডোখৰত থুই পেলাইছে সেইডোখৰ হেনো গাডোখৰ বোলে কাম কৰা নাই বোলে কিবা একদম পেৰালাইচিছ হ'লে মানে কেনেকুৱা যেনেকৈ হেনো হাউলি খাই পৰিছে মানে বেহুচ মানে কিবা চটপটাই পৰিছে। তাৰপিছত বাপে মাকে বেজে আনিলে অনাৰ পিছত মানে কিবা বেজে জাৰি দিয়াৰ পিছত অকণমান ভাল পাইছে। তাৰপিছত বাপেক মাকে কৈছে কি হ'ল তোৰ বোলে। সি যেতিয়া গোটেই কাহিনীটো ক'লে তাক কৈছে বোলে সেই পুখুৰীটোলৈ কেতিয়াও নাযাবি কাৰণ সেইটো পুখুৰীটোত বোলে আগতে বোলে মানুহ মাৰি বোলে মূৰটো তললৈ কৰি হেনো বোলে পুতি থৈ দিয়ে বোলে।